নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগত জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম পোহৰৰ উৎসৱ দীপাৱলীৰ বিষয়ে। এই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেৱালী দীপাৱলী বা দীপান্বিতা ৪-৫ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎকালত কাতি মাহৰ অমাৱস্যা তিথিত হিন্দুসকল, জৈনসকল, শিখ আৰু বৌদ্ধসকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই অন্ধকাৰৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়। দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। দেৱালীৰ ৰীতি-নীতি ৫ দিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জী মতে বছৰৰ আটাইতকৈ অন্ধকাৰৰ দিন কাতি মাহৰ অমাৱস্যা তিথিত মূল দেৱালীৰ পালন কৰা হয়। গ্ৰেগৰিয়াৰ বৰ্ষপঞ্জী মতে দীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়। দেৱালীৰ আগে আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থান চাফ-চিকুণ, পুনৰ্নিৰ্মাণ আৰু সৌন্দৰ্য বৰ্ধনত ব্যস্ত হয়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ-পাৰ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম আদিৰে ঘৰৰ চৌদিশ পোহৰেৰে উজ্বলাই পেলায়। উত্তৰ ভাৰতত সেইদিনা ধন আৰু সম্পত্তিৰ অধিকাৰী দেৱী লক্ষ্মীৰ পূজা অৰ্চনা কৰে। ইয়াৰ লগতে বোমা ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এক নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।